নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ফাৰ্ষ্ট ইউনিট টেষ্ট 2025 বৰ্ষৰ কুৱেশ্যন পেপাৰখন মই লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখনৰ যোগেদি তোমালোকৰ বহুতো প্ৰশ্ন কমন পৰিব পাৰে। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। আহাচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। শ্ৰেণী চতুৰ্থ, বিষয় অসমীয়া, সময় 2 ঘণ্টা, মুঠ নম্বৰ 50। 1 নম্বৰ কুৱেশ্যনত কি দিয়া আছে? মোৰ দেশ ভাল নাইবা লঘোণ কবিতাটো 8 শাৰী লিখা। দুটা কবিতা লিখিব দিছে, এটা লিখিলেই হ'ল 8 মাৰ্ক আছে ইয়াত। 2 নম্বৰত 5টা কুৱেশ্যন দিয়া আছে, 5টা লিখিলে 5 মাৰ্ক। 2 নম্বৰৰ ক, কামলাং নৈখন কোন প্ৰদেশত আছে? খ, লঘোণ শব্দৰ অৰ্থ কি? গ, বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল? ঘ, লঘোণ পদ্যটো ৰচনা কৰা কবিজনৰ নাম কি? 15 নম্বৰ, কোৱাংচাই কামলাংৰ পানীত কি পাতি থৈছিল? এতিয়া 3 নম্বৰ দিছে। 3 নম্বৰ কুৱেশ্যনত কি দিছে? যিকোনো দুটা লিখা। 3টা প্ৰশ্ন দিছে, যিকোনো দুটা লিখিব কৈছে, দুটা লিখিলে 4 মাৰ্ক। ক নম্বৰ, তই কোন ক'ৰ পৰা আহিছ? টাইপিং কৰোঁতে মিষ্টেক হৈছে, ইয়াত আহিছ হ'ব, ইয়াত লিখা আছে আহিছে। কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? খ, কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা দুটা নৃত্যৰ নাম। গ, বিষ্ণুপ্ৰসাদ ৰাভাক গীত, বাদ্য আৰু নৃত্য শিকোৱা গুৰুৰ নাম। 4 নম্বৰ, বিপৰীত শব্দ লিখা। বিপৰীত শব্দ লিখিব দিছে, 5টা দিয়া আছে, 5 মাৰ্ক। 5 নম্বৰ, বাক্য ৰচনা কৰা। 5টা বাক্য ৰচনা দিছে, 5 মাৰ্ক। 6 নম্বৰত কি দিছে? শব্দবোৰৰ অৰ্থ লিখা। শব্দবোৰৰ অৰ্থ লিখিব কৈছে, 4টা দিছে, 4 মাৰ্ক। 7 নম্বৰত দিয়া আছে এটা শব্দত প্ৰকাশ কৰা, 4টা দিছে, 4টা 4 মাৰ্ক। 8 নম্বৰ, ক অংশৰ লগত খ অংশ মিলাই লিখা। এইটো ক অংশৰ লগত খ অংশ মিলাই লিখিব কৈছে, ইয়াত 5 মাৰ্ক। 9 নম্বৰত দিছে যুক্তাক্ষৰ ভাঙি লিখা, 5টা দিছে, 5 মাৰ্ক। আৰু 10 নম্বৰত শ্ৰুতলিপি দিছে 5 মাৰ্কৰ।